जोबोद दुखुनांथाव खौरां लामानि जाब्रबथायाव सासे बर' भारतारि फाइकि जवाननि जिउ खहा बुधबारखालि बजालिनि गनकपारायाव लामा जाब्रबथाय जानायाव गोब्राब जखम जानाय बाक्सा जिल्लानि सालबारि ओनसोलनि सरनिया उलुबारिनि भारतारि फाइकिनि जवान भुपेन बर'आ अबथिरायै रुंसारि जायो। मिथिनो हानाय बादिब्ला बाक्सानि बरतारिनि आलासिनि न'निफ्राय बिगुमैजों जयै गावनि न' फारसे फैबाय थानाय समावनो बजालिनि गनकपारायाव लामायाव लाखिनानै दोननाय ट्रेक्टराव सालायबोनाय गारिया सौग्रावनायनि जाउनाव फाइकि जवान भुपेन बर'नि बिगुमै तप्पु स्वर्गियारिया जायगायावनो जिउ गोमादोंमोन आरो भुपेन बर'खौ गोब्राब थासारियाव बरपेटानि फखरुद्दिन आली आहमेद मेडिकेल कलेजाव फाहामथायनि थाखाय दैथायहरनाय जादोंमोन, नाथाय बृहस्पतिबारखालि एबा मैया सानजौफुनि 1 रिंगासो समाव मेडिकेल कलेजाव जोबथा हां बोयो। दिनै भुपेन बर'नि गोथै सह'खौ गावनि न'आव लाबोनायनि उनाव रावबो रावखौबो बुजायख'हायै दुखुनि थासारि जायो। भारतारि फाइकिनि बिबारजों साजायनाय गारिजों खाम सिफुं सेरजा दामनानै फाइकि जवाननि गोथै सह'खौ लानानै दुखुनि हानजा सुरो भारतारि फाइकि आरो जायगानि रायजोफोरा। भुपेन बर'आ मुम्बाइआव भारतारि फाइकिनि 15 आसाम रेजिमेन्ट जवान महरै खामानि मावोमोन। बिथाङा थांनाय 3 मार्चआव 45 साननि थाखाय सुटियाव न'आव फैदोंमोन। रुंसारि भुपेन बर'आ 7 दाननि गोरलै फिसाज्लानि बिफामोन। रंजालि बैसागुनि समाव न'खरनि सुबुंफोरजों जयै रंजा खुसियै सम थांहोनो सुटियाव फैनानै अबथिरायै थैनायखौ गोबानानै लानो गोनां जानाय भुपेन बर'नि सह'खौ दिनै भारतारि फाइकिनि नुजाथिनायाव फाइकिनि मान होनानै जोबथा बिदाय होनाय जायो। অধ্যক্ষ আৰু এইখন গাঁৱৰে এজন বয়সস্থ লোক। আজি খুব দুখ লাগিছে, এই মুহূৰ্তত আমাৰ ভাষা ওলাই নাহে। আমি তেখেতক ভূপেন বড়ো অকাল মৃত্যুত আমি খুব দুখ পাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাই যাতে স্বৰ্গত সুখ শান্তিৰে থাকিব পাৰে। তেখেত আমাৰ এই উলুবাৰীত, আমি উলুবাৰী বুলি ক'ম, অমায়িক ল'ৰা আছিল আৰু কি। তেখেতক আমি ভূপেন বড়ো, কিন্তু এনে আমি গাঁৱত তেখেত বম ভুল্লু বুলি মাতোঁ আৰু কি, বম ভুল্লু বুলি মাতোঁ। তেখেতৰ বিয়োগত আমি গোটেই ৰাইজে খুব দুখ পাইছোঁ আৰু শোকত পৰিয়ালৰ বুলি মই সমবেদনা জনাইছোঁ। আৰু ভগৱানে যাতে ভূপেন বড়োই শেষ হওক, এনেকুৱা দুৰ্ঘটনা যাতে কাৰো জীৱনত নঘটে, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। মই সেনেকৈ গম নাপাওঁ আৰু কি কেনেকৈ এনে দুৰ্ঘটনা হ'ব বুলি গম পাইছোঁ, কিন্তু বিশদভাৱে মই তেনেকৈ গম নাপাওঁ আৰু কি। হয় হয়, ধন্যবাদ। বেয়া ধৰক, খুব ডেকা ল'ৰা হয়, চাকৰি কৰা বহু বেছি বছৰ হোৱা নাছিলে। আৰু মোৰ অনুভৱটো বেছি দুখজনক সেইকাৰণে যে এওঁ হৈছে মোৰ মাহীৰ ল'ৰা, মোৰ নিজা মাহীৰ ল'ৰা। চ' তেওঁ এনেই কৰ্মসূত্ৰে তো চাকৰি থাকি আহিছিলে কেইদিনমান আগত আহিছিলে। আহি পেলাই ঠিক সন্ধিয়া টাইমত গণকপাৰা সেইখিনিত দুৰ্ঘটনাপতিত হৈ পেলাই বৰপেটাত লৈ যোৱা হৈছিলে। তাৰ পৰা হয়তো বেলেগত ৰেফাৰ কৰিছিলে, কিন্তু তেওঁ এই পৃথিৱীত নাথাকিলে। ঘৰত তেওঁৰ ক'বলৈ গ'লেতো মাক আগতেই ঢুকাইছে, তেওঁৰ দেউতাক আছে আৰু সৰু ভাইটি আছে, সৰু ভাইটি বোৱাৰী আছে আৰু ভণ্টি এটা আছিলে, ইতিমধ্যে বিয়া হৈ গৈছে। সেইখিনি পৰিয়াল হয়, বেয়া নাই, বহুত কম কথা কৈছিলে। বাহিৰত এনেকৈ ফুৰা চকা খুব কমেই কৰিছিলে। মোৰ ভাইটি হিচাপে পাইছোঁ বা মোৰ ছাত্ৰ হিচাপে মই পাইছিলোঁ। গতিকে সেয়াই আৰু অতিকৈ দুখৰ বাৰ্তা সেয়া। হয়, শোকৰ চাপ পৰিছে, আপোনালোক দেখিছে মানুহ সমাগম বৃদ্ধি হৈ আছে আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্টেলিও কিবা এটা অনুষ্ঠান পাতিব, তেওঁলোকেও ইতিমধ্যে উপস্থিত হৈছেহি। হয়তো খন্তেক পিছতে আমাৰ যিটো নেকি বড়ো সম্প্ৰদায়ৰ আমাৰ যিটো সামাজিক নীতি নিয়ম, সেইখিনি কৰাৰ পিছত তেওঁলোকৰ চৰকাৰী নীতি নিয়মখিনি কৰিব, তাৰপিছত অন্ত্যেষ্টিক্ৰিয়াসমূহ সম্পন্ন কৰা হ'ব। হয়, সামৰিক মৰ্যাদা সহকাৰে তেওঁলোকে এই কাৰ্যসূচী সম্পাদন কৰিব। আমাৰ এই শৰণীয়া উলুবাৰী গাঁৱৰ এজন আমাৰ ডিফেন্স গ্ৰুপৰ পৰা এজন ৰ'ড এক্সিডেণ্ট হয়খিনি যোৱাকালি ঢুকালে, পৰহি হৈছিলে। তেখেতৰ আমাৰ গাঁৱৰে ডিম্বে বড়োৰ ল'ৰা ভূপেন বড়ো আছিলে। তেখেতে ইণ্ডিয়ান আৰ্মিত কাম কৰিছিলে। তেখেতে 2013ত ইণ্ডিয়ান আৰ্মিত জইনিং কৰিছিলে। বৰ্তমান সিহঁতে
অলৰেডি 13 বছৰ ৰানিং চলি আছে। বৰ দুখৰ কথা যে মানে তেখেতৰ এজন মানে বিয়া কৰিছিলে এজন, তেনে মানে ছোৱালী ল'ৰা এজন আছে সাতমহীয়া। এই আজি মানে সিহঁতৰ মানে অন্তিম বিদায় কৰাৰ কাৰণে আমাৰ শৰণীয়া উলুবাৰীত গাঁৱত তাৰমানে আৰ্মি যিটো ইণ্ডিয়ান আৰ্মিৰ পৰা ফৰ্চৰ পৰা এখন মানে ৰোড শ্ব' মানে ডেড বডি শ্ব' কৰাৰ কাৰণে গাড়ী পঠাইছে। সিহঁতৰ কাৰণে আমি গোটেই গাঁৱৰ পৰা মানে আমি ডিফেন্স গ্ৰুপৰ পৰা আমাৰ মানে একচুৱেলি ডিফেন্স গ্ৰুপৰ আমাৰ 22জন আছিলে উলুবাৰী ডিফেন্স গ্ৰুপ বুলি। সেই মানে উলুবাৰী ডিফেন্স গ্ৰুপৰ আমি যিখিনি ছুটীত আহিছে যিখিনি পেঞ্চন আহিছে আৰু মানে এৰিয়াত যিটো মানে আৰ্মি এছ'চিয়েশ্যন আছে সিহঁতৰ আহিখিনি এই ৰোড শ্ব'ত মানে ভাগ ল'বলৈ মানে চবেই সাজু হৈছে। আৰু মানে আমি নিশ্চয় ভাবোঁ যে তেখেতক মানে শুভ মানে এই অন্তিম বিদায়টো আমি মানে ভাল মানে যাতে ৰোড শ্ব' কৰিখিনি মানে অন্তিম যাত্ৰাৰ ভালে দিনে যায় আৰু মানে সিহঁতক মানে মংগল ওপৰ মানে ভগৱানে মংগল ৰাখক এই আত্মাখিনি আৰু সিহঁতৰ ঘৰত মানে ভালকৈ মানে সহযোগ মানে ৰাইজে কৰে আৰু মানে ভাল মানে কিবা কৰে মানে আমি সাহাৰ্য পাম আপোনালোকৰ পৰা এনেকুৱা। তেখেতে মানে শহুৰ বস্তিত আছিলে ঘৰত মানে ছুটীত আহিখিনি শহুৰ বস্তিত যাই সিহঁতে মানে শুনামতে এখন মানে ট্ৰেক্টৰ মানে ৰখাই আছিলে ৰাতিৰ সন্ধিয়া টাইম 8টামান বজাত। সিহঁতে মানে ঘৰৰ পৰা মানে বজাৰত আহাতে মানে সন্ধিয়া আৰু ঠিক বৰষুণত অলপ পৰিস্থিতি হৈ আছিল। মানে সেই বাইকখন মানে আহিখিনি ট্ৰেক্টৰ ৰখাই থকা মানে কোনো লাইট টাইট নাছিলে। সেই ট্ৰেক্টৰখনত ৰাখাই থকা ট্ৰেক্টৰখনত তাৰমানে তেখেতৰ মানে খুৰালী আৰু ভিনিয়েক দুজনেই আছিলে। মানে আহিখিনি ঢুকালে তাৰ ভিনিয়েকে মানে অন দ্য স্পট ডেড হৈছে আৰু এজনটো মানে হস্পিটেলত লৈ গৈছিলে মানে তথাপিও মানে বৰপেটা চৰকাৰী মেডিকেলত তথাপিও মানে নেক্সট দিনা মৃত্যু ঘোষণা দিছে। আমাৰ ইণ্ডিয়ান আৰ্মিৰ যিটো ভূপেন বড়ো আছিলে শ্বহীদ। ঘটনা আপোনাৰ গণকপাৰা বটতাৰী ৰোড অসমীয়া চুপাত হৈ আছে। মানে আজিকালি মানে ঠিক জাগাৰ মানে স্থায়ীকেইটাও মানে কম হৈ আছে। মানে ঠিক এতিয়া গাড়ী ঘোৰাও মানে কিছুমান লাইট মানে ইণ্ডিকেটৰ থৈ নেথে ঠিক দেখা নাপায়। ঠিক তেনেকুৱা কথা আৰু বৰষুণৰ টাইম আছিলে সেইকাৰণে ঠিক তেনেকুৱা ঘটনা ঘটিব লগা হৈছে। তেখেতে বটতাৰীৰ পৰা আপোনাৰ গণকপাৰা হৈ আহি আছিলে হালবাৰীত মানে নিজৰ ঘৰত মানে আহিবলৈ মানে আহাতে মানে হৈছে। তাৰমানে আমি এতিয়া যোৱাকালি মানে আজি বুধবাৰে নিশা মোটামুটি 8টামান বাজিছে তেতিয়া তেখেতক মানে অন্তিম বিদায় যাত্ৰা কৰাৰ কাৰণে এনে 15 আছাম ৰেজিমেণ্টৰ পৰা আৰ্মিৰ পৰা মানে এজন গাড়ী ৰোড শ্ব' কাৰণে গাড়ী পঠাইছে মানে সাজ-সজ্জাৰ কাৰণে। আমি এতিয়া মানে গোটেই উলুবাৰী গাঁৱে মানে এৰিয়াৰ মানে আৰ্মি এছ'চিয়েশ্যন লগ লাগি ডিফেন্স গ্ৰুপে লাগি আমাৰ এতিয়া গোটেই হালবাৰী এৰিয়াত ৰোড শ্ব' কৰিম। ৰোড শ্ব' কৰি পেলাই আমি আমাৰ উলুবাৰী ফিল্ডতে আমাৰ ইয়াৰ লাষ্ট মানে চালামি কৰিম। চালামি কৰি পেলাই আমি তাক মানে লাষ্ট মানে ক্ৰিয়াকৰণ কৰি দিম মানে ঘৰতে। হয় মানে আমি ঠিক মানে যেনেকুৱা ফৌজিত মানে মান মৰ্যাদাতে হয় ঠিক তেনেকৈ আমাৰ ইণ্ডিয়ান আৰ্মি ডিফেন্স গ্ৰুপৰ পৰা মানে গাড়ী পঠাইছে। যেতিয়া আমি সদায় মানে চবকে মানে এটা গৌৰৱ লৈ মানে শ্বহীদ হ'লেও তাৰমানে আমি আমাৰ মাজতে জীয়াই থকা মানে ধাৰণা লৈ আমি নিজে আমি আজি সেই বিদায় সমাৰোহত আমি ভাগ লৈছোঁ। এতিয়া আহিছে সেনাৰ বাহিনী আহিছে বাহিৰতে আছে চবেই সাজু আছে। তেখেতৰ পৰা মানে ইউনিট প্লাটনৰ পৰা এই ডেড বডি ঘৰত মানে শ্বহীদৰ ঘৰত তাৰমানে এই কিবা মানে পঠাইছে সেইবিলাকৰ মানে যাতে শুভকামনাই মানে কাম কৰাৰ কাৰণে।